Hey guys, welcome to my YouTube channel. আজিও মানে এফালে এতিয়া আমি আহি আছো দেখিছেনে আজিও মানে মামিহঁতৰ ঘৰলৈ আহি আছো আজিও যিহেতু পানী নাই মানে গতিকে দেহাই বেলডাল খুলি গ'ল চবচোন দেহাই বেলডাল খুলি গ'ল আমাৰ মাইহা ৰাতিপুৱাই গ'ল মানে মামিহঁতৰ ঘৰলৈ আমি আমাৰ ফেমিলিটো এতিয়া আহিছোঁহে মই দেহা এফালে দেহা বাপেক আৰু এফালে আমাৰ গনটো মানে আমাৰ ফাৰ্ষ্ট পুত্ৰ ছেকেণ্ড জীয়ৰী মানে এইটো আমাৰ এটা সৰু ফেমিলি মানে এতিয়া আহিছোঁ মাহঁত ধুনীয়া আহিলে গা পা ধুলে চাগে গ'লে বা যাকে দেখে মানে তাকে তাতা হ'ব দিয়া তুমি যোৱা বুলি ক'বলৈ গম পাইছোঁ তেন্তে আজি কি বাৰু দেখা থাকিম আজি আমি গৈ লওঁ ন ওলাই গৈ ৰেডি আজি কি পিন্ধিলে চাদৰখন চিনাকি চিনাকি লাগিছে লালু গুটি এই সিয়ে পেলালে খালি থাকি থাকে এতিয়া গা পা ধুই কৰি ধুনীয়াকৈ একদম ষ্টাইল মিষ্টাইল কৰি ল'লোঁ এতিয়া মানে এজেগালৈ যাওঁ কৰি যাওঁ ভিডিঅ'টো চাই থাকি আপোনালোকে কালো মোৰ মাতটো ভাঙি গৈছেগৈ দেখিছেনে এইফালে এইফালে আমাৰ মামী কি নাই মামীয়ে কিবা এটা চিঞৰি আছে এনে কৈছোঁ এনেকুৱা আছে এইফালে তুমি কেনেকৈ ভাত খাইছা বহি ল'মগৈ তোমাৰ ওচৰতে বহি লৈছোঁ তোমাৰ ওচৰতে এতিয়া মজাকৈ ভাত চাত খাই কৰি ল'লোঁ একদম খাই গৈ হৈ গ'ল এতিয়া মই ভাবিছিলোঁ এজেগালৈ যাম কিন্তু প্লেনটো কেঞ্চেল হৈ গ'ল মানে 2টা যিহেতু বাজি গ'ল সেই গতিকে যাব নোৱাৰিলোঁ সোনকালে যাব লাগিছিলে 2টা বজালৈ মানে 2টা বজাৰ পিছত নোৱাৰি আৰু যাবলৈ সেইটো জেগাত ইমান ধুনীয়াকৈ ৰান্দা মেচিন মাৰিবলৈ গৈছিলোঁ সি অফ কৰি দিয়ে মামা দেখিছে আপোনাৰ ভাগিনীকে অফ কৰি দিয়া ভিডিঅ' কৰিলে মই ৰান্দা মেচিনটো মাৰিবলৈ ধুনীয়াকৈ ল'লোঁ দেই মাৰিবলৈ লওঁতে সি ভিতৰত গৈ পেলাই ৱাৰডাল অফ কৰি দিয়ে আপুনি মাৰিবলৈ জানে মই কিয় নাজানিম বগা হৈছে আপুনি মহা কোলা মই আপোনাতকৈ বগা আছোঁ চাওক আপোনাৰ হেৰি পৰিলে মই টিকু ঘৰৰ পৰা গেট আউট কৰি দিলে টিকু এইটো ৰুমতে থাকে চাওক এইটো টিকু ৰুম মানে বিদ্যুতা ৰুম বিদ্যুতে ইয়াত পেইণ্টিং আঁকি লৈছে এইফালে মাক উলিয়াই দিলে সি ইয়াতে থাকে ৰাতি কেইবাৰ উলিয়ালে আজিলৈকে তোমাক ঘৰৰ পৰা আহি যাব আৰু মাকে পাৰ্মিশ্যন দিলে এফালে পুত্ৰ গৈ আছে বগৰী হৰণ ময়ো এবাৰ মানে তাকে দেখি ট্ৰাই কৰি চাইছিলোঁ উঠিবৰ কাৰণে বগৰী খোৱাত দুখ বগৰী পাৰিবলৈ কোনেও নিদিয়ে মই আজি চাগে বগৰী খাবলৈ নেপাম মোৰ কথাতে তুমি চিজ মেচিনটো মাৰিবলৈ নিদিলা এতিয়াতো তুমি কিবা কৰিবা ময়ো অফ কৰি দিম চাবা এইটো মেচিন এতিয়া মাৰিবা নহয় ময়ো অফ কৰি দিম বগৰী পাৰিবলৈ গ'ল জেংহে ভাঙি আছে দেখোন আপুনি ৰাম এইটো দিয়ক এইটো লৈ যাওক আপুনি অ' মাই গড সিহঁতে এইফালে ফুটবল খেলি আছে চাব দে এইফালে মামাই এইফালে বগৰী পাৰি আছে আৰু ইহঁতে এইফালে ফুটবল খেলি আছে আৰু এইফালে মই এয়া তলত পোৱা বগৰীকেইটা বুটলি আছোঁ মানে সেয়া খেলি আছে সেয়া লাগি ভাগি আমাৰ বৌজনী আৰু সৰু দেওটো তাৰপিছত সেইটো তিনিওটা এইফালে মানে মোৰ দেওৱে ৰ'ব দেখাইছোঁ এইফালে তিনিওটা দেওৱে সেইফালে এইটো মোৰ হাজবেণ্ড মানে মামাক বগৰী খাম বুলি ক'লোঁ মামাই কিমান সোপা বগৰী পাৰি দিলে দেখিছে বহুতখিনি বগৰী পাৰি দিলে কিন্তু এইখিনি মই খাবই নোৱাৰোঁ ছাগলীজনী কামুৰিব
ডন লাগিছে এফালে নিমখ কিবা কিবি দি আনিছোঁ এফালে কেঁচা জলকীয়া এফালে কেইটা কেঁচা বগৰী মোৰ কোনেও নুচুবি তহঁতে পকা বগৰী খা অলপ খাব লাগে বহুত তিতিকি এইফালে বহাই দিয়া মই চাবি কওক আমাৰ দহটো আহি গ'ল দেখাম ন আমি বগৰী পাৰ্টি কৰি আছোঁ চাবি কাৰ হাতত আছে মায়ে দি যোৱা নাই চাবি ক'ত আছে দিয়া গৈ যোৱা মই যাম দাদা তাত অ' দাদা তাত আছে লোৱা দাদা তাত আছে দাদা তাত আছে চশমা পিন্ধি একেবাৰে খুলিবও জানে দি দিয়া তাইক তাই চাহ আছে খুলি আনা বগৰী চগৰী খাই নানো এতিয়া চশমা পিন্ধা টাইম আৰু পুৰা খুচি পাছে বগৰী চগৰী মজাকৈ খাই ল'লোঁ দেহাই এতিয়া চশমা পিন্ধি আছে ভিডিঅ'টো দেখালোঁ আপোনালোকে দেখিলে তো এতিয়া দেহা ঘৰৰ পৰা উঠিছেহে আজি দেহাক মানে একো খোৱাই হোৱা নাই কিন্তু মানে মামীহঁতৰ ঘৰলৈ আনোতে কি হৈছে তাই মানে খোৱা টাইম টেবুলটো খোৱা ৰুটিন চুটিন চব বদলি গৈছে একোৱে তাইক ভালকৈ খুৱাব পৰা নাই আমি যিহেতু ঘৰত নাও আলহী ঘৰত তেনেকৈ কিনো বনাম আমি যি খাওঁ তাই খাব নোৱাৰে কাৰণ আমি জ্বলা মছলা দিওঁ তো এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ কিনো বনাওঁ একো বনোৱা নাই খালি গৰম পানী অকণ কৰিছোঁ মেৰেগৰ বিস্কুট এটা তিয়াই তিয়াই খুৱাই দিওঁ বুলি ভাবিছোঁ একো খোৱা নাই যে ভোকতে দেখি ছোৱালীজনী বেয়াই লাগি যায় আকৌ মামীহঁত এতিয়া যায় হ'বলা মামী মানে মাকৰ ঘৰলৈ ৰেং বেঙলৈ যায় তো আমিও এতিয়া ঘৰলৈ যাম কি আৰু আজি কালি আহিছিলোঁ ৰাতি সেইটো ভিডিঅ'টো আপোনালোকে চাগে কালি ভিডিঅ'টো চালে আৰু যদি কালি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাব তো এতিয়া মই খোৱা বগৰীখিনি এইখিনি ইয়াত মামীয়ে শুকুৱাই থৈছে চব গোটেই সোপা খাব নোৱাৰিলোঁ যে সেয়া এইপিনে শুকুৱাই থৈ দিছে আমাৰ টিকু ঘৰটোৰ ভিতৰত তো দেহা জলপানখন বনাই কৰি খুৱাই লওঁগৈ পিছত আকৌ লগ এতিয়া দেহা নাস্তা ৰেডি কৰি ল'লোঁ সেইপিনে খাই নে নাখায় ঠিক নাই সেই গতিকে অকণমান বনাইছোঁ খোৱাত বহুত বেয়া দেহা তোমাৰ নাস্তা ৰেডি হৈ গ'ল ৰেডি এতিয়া খাব লাগিব ৰ'বা আহা বিচনালৈ আহা এতিয়া যিহেতু সন্ধিয়া হ'ল তো এতিয়া মই ওলাই গৈছিলোঁ ওলাই গৈ মিঠাই চিঠাই আনিলোঁ তো এতিয়া মিঠাই আৰু চাহ খাম এতিয়া অথনিৰ পৰা ভিডিঅ' শ্বুট কৰিবলৈ নহ'ল কিয় নেকি মই অথনিৰ পৰা অলপ কামত বিজি আছিলোঁ তো ভিডিঅ' শ্বুট কৰিবলৈ নাপালোঁ কিনো সেইফালেতো দেখিছে খালী গা মই মানে মিঠাই দোকানলৈ যাওঁতে এটা মিঠাই আকৌ কিনি লৈ পেলাই মুখতো সোমোৱাই আহিছোঁ মানে মিঠাই দেখিলে খাওঁ খাওঁ লাগে ন তো এতিয়া চাহ তাহ বনাই মিঠাই চিঠাই দি খাই লওঁগৈ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ খাই বৈহে লগ পাই আছোঁ ফাৰ্ষ্টে এইটো দেহাৰ কাৰণে লৈ লৈছোঁ এতিয়া দেহাক খুৱাম আহা কোন আমানু ঐ এপেনা ঐ একনলা এইটো খোৱাহি আহা খোৱা কাই দিয়া বাবা খাব নেজানে প্লেটত থোৱা পকাত নথবা মই খুৱাই দিওঁ দিয়া মোক ভিডিঅ'টো কৰি খুৱাব পাৰোঁ দে ন মই ছোৱালীজনীয়ে যে নাখায়েই একদম নাখায় এজনী ছোৱালী ইমান মৰমত আনিছোঁ খা নেখায় এনেহে কি কামুৰিছে একো বস্তু নাখায় অকণমানে মুখলৈ যোৱা নাই মুখলৈকে ফুলা থৈছোঁ আৰু অকণ খাই দিয়া আৰু অকণ গৈ আহি পেলাই এতিয়া ঘৰত পাই
পাই গ'লোহি ঘৰলৈ আহিছোঁ সিহঁতে তলা চলা খুলিলে নে চাই লওঁ অঁ তলা চলা খুলিলে তো এতিয়া তলা খুলিলা মোক খুলিলাহি তেতিয়াহ'লে মই এতিয়া কাপোৰযোৰ পিন্ধি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ এতিয়া মজাকৈ আহি কাপোৰ চাপোৰ পিন্ধি ল'লোঁ মানে ঠাণ্ডা যিহেতু বহুত পৰিছে তো চুৱেটাৰটো পিন্ধি লৈছোঁ আৰু জেকেটটো পিন্ধি থাকিব নোৱাৰি সেইটো মানে অলপ পাতল হয় তো ঠাণ্ডাটো নমৰে এতিয়া চুৱেটাৰটো এতিয়া পিন্ধি ল'লোঁ এতিয়া আকৌ চাহ এফালে খায়ে আহিছিলোঁ আকৌ ইহঁতে কোনোবা অথনি আছিলে আমাৰ ঘৰত সিহঁতে চাহ বনাইছিলে চাহ অলপ আছে দেখিছোঁ তো সেইকাৰণে এতিয়া বিদ্যুতক পঠিয়াওঁ চিংৰা দুটা আনিবলৈ দুইটা একদম চিংৰা দি মজাকৈ চাহকাপ খাই লওঁ তাৰপিছত আকৌ মানে মামীহঁতৰ ঘৰলৈ যাম যিহেতু মামীহঁতৰ ঘৰত ৰাতি ভাত খোৱা আছে আলহী আছে তো এইকেইদিন পানী চানী নাই কাৰণে তাতে ব্লগ পাই থাকিব চাগে আপোনালোকে লাইনটোৱে গুচি গ'ল তো চাহটো বনাই লওঁগৈ এতিয়া তাৰপিছত আকৌ লগ পাই আছোঁ ৰ'ব লাইনটো পটককৈ গুচি গ'ল নহয় অন্ধকাৰ হৈ গ'লগৈ এতিয়া সেই চিংৰা দুটা মজাকৈ লৈ আহিলে এতিয়া ইয়াত চাহ বাগি ল'লোঁ এতিয়া মজাকৈ চাহটো খাই লওঁগৈ আহা চাহ খোৱাহি ইয়াতে দিওঁ লোৱা আজি তোমাৰে মোৰে নাস্তা আকৌ আহি লৈ পেলাই মামীহঁতৰ ঘৰৰ পৰা গ'লোহি চাহ তাহ খাই আহি টমটমত আহিছোঁ এবাৰ এইকণৰ পৰা মানে খোজকাঢ়ি যাই দেহালে আকৌ কাপোৰ চাপোৰ লৈ আহিছোঁ গৰম কাপোৰ সেইফালে সি শিখৰ লৈ আছে শিখৰ ল'লা হা ব'লা সেইফালে এখন গৈ আছে আমি আকৌ মামীহঁতৰ ঘৰলৈ আহি আছোঁ আজি ৰাতি ভাত খোৱাকৈ ইয়াত আহি আছোঁ দেহা ইয়াতে আছে তো দেহা যেতিয়া ইয়াতে আছে তাই গৰম কাপোৰ মই অথনি অনা নাছিলোঁ চব হাফ পেণ্ট হাফ চোলা আনি আছিলোঁ তো এতিয়া ইয়াত গৰম কাপোৰ লৈ আহিছোঁ আহি আছে ক'ৰ পৰা আহি আছা বাংলাদেশ তহঁতক অসমৰ পৰা গেট আউট কৰা হ'ব তহঁত বাংলাদেশী মানুহ এফালে তুমি গেট কি পা মানে গেট মাৰিবাও ন मेरे हाथ में तेरा हाथ हो हर मंजिल केदारनाथ हो गेट খোলা আমাৰ দেহা খোলে চাগে দেই মই একদম ডাইৰেক্ট কৈছোঁ মই জানিছিলোঁ আমাৰ যে দেহা খোলে অ'পেনে হৈ গ'ল অ'পেনে মই গৰম কাপোৰ আনিছোঁ আৰু তাই খোৱা বস্তু আনিছোঁ খাচী মাংস আনিবলৈ গৈছে এইখিনি থৈ লওঁ তাৰপিছত আকৌ আজি খাচী মাংস চলিব মোৰ ফেভৰেট কিন্তু আনিবলৈ দিছিলোঁ গাহৰি মাংস মাছহে গাহৰি মাংস চাগে এতিয়া নানে আৰু এইফালে এজনী আৰু এতিয়া যিহেতু ৰাতি হৈ গ'ল তো আমাৰ বনোৱা কোৱা হৈ আছে বহুতখিনি আগবাঢ়িলেও আৰু অলপ সময় আছে আৰু তো আজিৰ দিনটো মই এনেকৈয়ে পাৰ কৰিলোঁ মামীহঁতৰ ঘৰত আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু 1 মিনিট ৰ'ব আজি আমাক কি বনাইছে সেইটো আপোনালোকক দেখাই লওঁ আপোনালোকে যিহেতু মোৰ ফেমিলিয়ে হয় তো কি বনাইছে সেইটো দেখুৱাটো জৰুৰী ন ৰাতি সাঁজটো তো দেখাম বোলো তোমাৰ ডিমটো কেনেকৈ বনাব মোৰ ডিমটো কি কাৰণে ভাজি পেলাই আমলেট খাব আমাৰ জেঠাই ক'লে গৈ আছোঁ পাকঘৰ বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব ফ্ৰণ্ট কেমেৰা দেখাব নোৱাৰিম বস্তুখিনি তো বেক কেমেৰা কৰি দেখাই আছোঁ এপিনে এতিয়া তাই এয়া বনাই আছে এইফালে ডিম আমলেট কৰিব যিহেতু তাই খাচী মাংস নাখায় তো তাই এইফালে ডিম আমলেট কৰিব আৰু এইফালে এয়া আলু ভাজি বনাই আছে তাৰপিছত আৰু এইফালে এইটো খাচী মাংস আজি মানে এইটোত বনাইছে কেৰাহীত বনোৱা নাই এনেকুৱাবিলাকত মাংস বনোৱা দেখিছোঁ যে তো আজি মাংসটো ইয়াত বনাব দিলোঁ কি ধুনীয়া কালাৰ হৈছে দেখিছে কি ধুনীয়া গোন্ধ আহিছে ইয়াত পুৰাকৈ তেল বহুত আনিছে আজি খাচী মাংস এইফালে খাচী মাংস আৰু এইপিনে এয়া চব্জি বনাই দিছে মিক্স চব্জি আৰু বিলাহী টপ বনাব হ'বলা এইফালে আলু ভাজি আৰু এইফালে মামীয়ে এইটো মানে বাচন চাচন ধুবৰ কাৰণেও ফিল্টাৰ কৰে তো এইটো ফিল্টাৰত মানে বাচন ধুবৰ কাৰণে পানী ফিল্টাৰ হৈ আছে আৰু এতিয়া মোক মানে বিলাহী কাটিব দিছে বিলাহী টপ বনাব সম্ভৱ
তো বিলাহী টপ বনাবৰ কাৰণে মই এতিয়া বিলাহীকেইটা কাটি লওঁ মই এতিয়া বিলাহী চিলাহী কাটি লওঁগৈ আজি ভাবিছোঁ ইমানতে সমাপ্ত কৰোঁ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ মানে মই ভিডিঅ'বিলাক বেছি দীঘলীয়া কৰি ভাল নাপাওঁ হয়তো আপোনালোকৰ মানে চাই আমনিও লাগি যাব পাৰে নহয় জানো সেই গতিকে বেছি দীঘলীয়া নকওঁ আশা কৰোঁ যদি চাই ভাল পালে দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' আকৌ পাব সোনকালে নেক্সটত মই এতিয়া ভাবি আছোঁ চেলেঞ্জিং ভিডিঅ' কৰিম কিন্তু চাই লওঁ কাইলৈ বা পৰহিলৈ আপোনালোকৰ মাজত চেলেঞ্জিং ভিডিঅ' আনিবলৈ চেষ্টা কৰোঁ যদি পাৰোঁ আনিম দেন এতিয়া থৈছোঁ আৰু তেতিয়াহ'লে বাই বাই লাভ ইউ অল